বন্ধুসকল আপোনালোকৰ মাজত বহুতে হয়তো টেট এপ্লাই কৰিছে আৰু মোৰ বন্ধুবৰ্গৰ মাজত বহুতে মোক কয় যে টেটত আহিব লগা সম্ভাৱ্য প্ৰশ্নৰ দুই এটা ভিডিও তেওঁলোকক দিব লাগে যাতে তেওঁলোকে টেট পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰে। তো বন্ধুসকল আজিৰ এই ভিডিওত মই আপোনালোকক এটা ক্ষুদ্ৰ ব্যৱস্থা দিম যাতে আপোনালোকে পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰে। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লওক আৰু ওপেন হোৱাৰ পিছত আপোনাক ডেসক্ৰিপশনত এটা লিংক দিছো, সেই লিংকটো আপুনি ইয়াত ক্ৰোমত আনি পেস্ট কৰি দিয়ক আৰু পেস্ট কৰাৰ পিছত আপুনি সাৰ্চ কৰি দিয়ক। ইয়াৰ পিছত ক্ৰোম ব্ৰাউজাৰত যোৱাৰ পিছত আপুনি এটা এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাব। এইটোত আপুনি তলফালে যাওক, অৰ্থাৎ স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পিছত ইয়াত আপুনি এটা স্টাৰ দেখিবলৈ পাব নিউ, আৰু ইয়াত লিখা আছে দেখক আসাম টেট 2019 অনলাইন মক টেষ্ট 19। তো আপুনি ইয়াৰ মাজত প্ৰেছ কৰি দিয়ক। প্ৰেছ কৰাৰ লগে লগে আপোনাক এনেকুৱা এটা আপুনি ইন্টাৰফেস দেখিবলৈ পাব আৰু ইয়াত গৈ আপুনি প্ৰথম প্ৰশ্ন দেখি আছে যে শিশুৰ বিকাশৰ লগত তলৰ কোনটো আন্তঃসম্বন্ধীয় নহয়। তো চাৰিটা অপশন দিয়া আছে, এককীকৰণ, অভিৰোচন, পৃথকীকৰণ, শিক্ষণ। আপোনাৰ যিটো শুদ্ধ লাগি আছে সেইটো আপুনি চুজ কৰি ল'ব। তো মোৰ মতে লাগি আছে যে ইয়াত শিক্ষণ, তো মই ইয়াত অপশন মাৰি দিছোঁ। ইয়াৰ পিছত দ্বিতীয়টো প্ৰশ্ন হৈছে তলৰ কোনটো উক্তি শুদ্ধ। প্ৰথম প্ৰশ্ন সকলো শিশুৰ প্ৰকৃতি একেই, সকলো শিশুৰ শিক্ষণ ক্ষমতা পৃথক পৃথক। ইয়াৰ পিছতো আছে সকলো শিশুৰ আগ্ৰহ একেই, ইয়াৰ পিছতো আছে সকলো শিশুৰ চেতনা একেই। তো মোৰ মতে লাগি আছে সকলো শিশুৰ শিক্ষণ ক্ষমতা পৃথক পৃথক। তৃতীয়টো প্ৰশ্ন ছাত্ৰ ছাত্ৰীৰ ব্যৱহাৰ সলনি কৰিবৰ বাবে আটাইতকৈ কাৰ্যকৰী পন্থা কি। অপশন দিছে ঘৰৰ পৰা আঁতৰাই ৰখা, শাৰীৰিক শাস্তি প্ৰদান, নিয়মীয়াকৈ পুৰস্কৃত কৰা, সৎ উপদেশ প্ৰদান। তো মোৰ মতে লাগি আছে যে সৎ উপদেশ প্ৰদান কৰিব লাগে। এনেকৈ পিছৰটো প্ৰশ্ন এজন সফল শিক্ষকৰ গুণ হ'ল সকলো ছাত্ৰ ছাত্ৰীৰ লগত একেই ব্যৱহাৰ কৰা, ছাত্ৰ ছাত্ৰীৰ সৈতে দূৰত্ব বজাই ৰখা, ছাত্ৰ ছাত্ৰীৰ সন্মুখত নিজৰ গুণানুকীৰ্তন কৰা, ছাত্ৰ ছাত্ৰীক উপযুক্ত সন্মান দিয়া। মোৰ মতে লাগি আছে যে সকলো ছাত্ৰ ছাত্ৰীৰ লগত একেই ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছত প্ৰশ্ন আছে এজন শিক্ষকৰ তিনিটা প্ৰধান কাম। অপশন আছে শিক্ষণ, নীতি আৰু নিৰ্দেশনা, নিৰ্দেশনা আৰু প্ৰশিক্ষণ, নীতি নিৰ্দেশনা আৰু দক্ষ অনুশীলন, শিক্ষণ চৰিত্ৰ সৃষ্টি আৰু দমন। মোৰ মতে লাগি আছে যে নিৰ্দেশনা আৰু প্ৰশিক্ষণ এই তিনিটাই হ'ব। ইয়াৰ পিছতো অপশন আছে শিশুৰ সৃজনী শক্তিৰ বিকাশ কোনটো কালত হয়। বয়সন্ধি কালত, বাল্যকালত, কৈশোৰ কালত, শৈশৱ কালত। মোৰ মতে লাগি আছে যে বাল্যকালত হ'ব পাৰে, আপোনাৰ মতে বেলেগো হ'ব পাৰে বাৰু। অনগ্ৰসৰ শিশুৰ এটি প্ৰধান বৈশিষ্ট্য হ'ল কমকৈ খোৱা বোৱা কৰা, বৈদিক নিম্নমান বৈশিষ্ট্য, বৈদিক উচ্চমান বৈশিষ্ট্যতা, কমকৈ কথা কোৱা। মোৰ মতে ইয়াত লাগি আছে আপোনাৰ বৈদিক নিম্নমান উচ্চমান বিশিষ্ট হ'ব। ইয়াৰ পিছতো প্ৰশ্ন শিশুৰ মগজুক পৰিষ্কাৰ ফলিৰ লগত কোনে তুলনা কৰিছিল। জন লক, ৰুছ, ৰয়েল হাবাৰ্ড। মোৰ মতে লাগি আছে যে শুদ্ধ উত্তৰটো জন লক হ'ব পাৰে। ইয়াৰ পিছত প্ৰশ্ন আছে আধুনিক শিক্ষা পদ্ধতিৰ এটি প্ৰধান বৈশিষ্ট্য হ'ল মানৱ পৰিৱেশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, প্ৰাকৃতিক পৰিৱেশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, শিশুৰ সামাজিকৰণ খেলা ধূলাৰ জৰিয়তে শিক্ষাদান। আধুনিক শিক্ষা পদ্ধতিৰ খেলা ধূলাৰ জৰিয়তে। ইয়াৰ পিছৰটো প্ৰশ্ন স্কুলৰ পৰিৱেশ ভাল কৰিবলৈ আপুনি কি কৰিব। মানে এজন শিক্ষক হিচাপে আপোনাক প্ৰশ্ন কৰিছে। তো অপশন দিয়া আছে শিক্ষকসকলৰ সৈতে পৰামৰ্শ কৰিব লাগিব, অভিভাৱকসকলৰ সৈতে পৰামৰ্শ, খেল পথাৰ আৰু স্কুলখন সজাই তুলিব লাগিব, নিয়মানুৱৰ্তিতা বজাই ৰাখিব লাগিব। মোৰ মতে 4 নম্বৰটো নিয়মানুৱৰ্তিতা বজাই ৰাখিব লাগিব। তো ইয়াৰ পিছত আপুনি সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ পিছত আপুনি সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ পিছত আপুনি দেখা পাই আছে যে আপোনাৰ স্ক'ৰ আপুনি নিজে দেখিবলৈ পাব। যেনেকৈ মোৰ স্ক'ৰ হৈছে 50%, অৰ্থাৎ 100ৰ ভিতৰত মই 50 পাইছোঁ। ডিউৰেশ্যন অৰ্থাৎ সময় লাগিছে মোৰ 2 মিনিট 59 ছেকেণ্ড, অৰ্থাৎ মই 3 মিনিটত শেষ কৰি দিছোঁ। ইয়াৰ পিছত আপুনি এইখিনিৰ শুদ্ধ উত্তৰটো, যিহেতু মই 100ৰ ভিতৰত 50 পাইছোঁ, তাৰ মানে মোৰ 5টা প্ৰশ্ন উত্তৰ ভুল হৈ আছে। তো মই কেনেকৈ শুদ্ধ উত্তৰটো জানিব পাৰিম। ইয়াৰ বাবে আপুনি ৰিভিউ আনচাৰ্ছত গৈ চাব পাৰিব। ইয়াত দেখক মোৰ প্ৰথমটো ভুল হৈছিল, ইয়াত আহিছে পৃথকীকৰণ হ'ব লাগিছিল, মই দিছিলোঁ শিক্ষণ। ইয়াৰ পিছতো বাৰু শুদ্ধ হৈছে। ইয়াৰ তৃতীয়টো আকৌ মোৰ ভুল হৈছে, দিছোঁ সৎ উপদেশ প্ৰদান কৰা, হ'ব লাগে নিয়মীয়াকৈ পুৰস্কৃত কৰা। এনেকৈ সকলো উত্তৰ আপুনি চাব পাৰিব কোনটো শুদ্ধ অশুদ্ধ। ইয়াৰ পিছত পুনৰবাৰ আপুনি
ইয়াত ক্লোজ কৰি দিব পাৰিব ক্লোজ কৰি দিয়াৰ পিছত আপুনি বেক হ'ব পাৰিব বেক হোৱাৰ পিছত আকৌ বেক কৰক বেক হোৱাৰ পিছত আপুনি যেহেতু এবাৰ আপুনি টেষ্ট কৰি লৈছে তো পুনৰবাৰ এই আসাম টেট মক টেষ্টত মাৰি আপুনি পুনৰবাৰ এই টেষ্ট কৰিব পাৰিব যে আপোনাৰ স্কোৰ বাঢ়িছে নে কমিছে মানে আপুনি পুনৰবাৰ পৰীক্ষা দিয়ক ইয়াতেই তো এইদৰে আপুনি আপোনাৰ টেট পৰীক্ষাৰ বাবে আপুনি নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব প্ৰত্যেকটো দিনৰ মক টেষ্টত অংশগ্ৰহণ কৰি বন্ধুসকল এই ভিডিঅ'টোত মই আপোনালোকক মক টেষ্ট 19 দেখুৱাইছোঁ যদি আপোনালোকৰ বাকি মক টেষ্টখিনিৰ প্ৰয়োজন অনুভৱ কৰে তেন্তে মোক কমেন্ট যোগে জনাব মই আপোনালোকক বাকি মক টেষ্টখিনি আপোনালোকে কেনেকৈ পাব ইয়াৰ বাবে আৰু এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম বন্ধুসকল মই আশা কৰোঁ আপোনালোকে যদি প্ৰত্যেকটো মক টেষ্ট বিগত কিছুদিনৰ পৰা যে হৈ আছে অথবা আগন্তুক পৰীক্ষালৈকে হৈ থাকিব এই মক টেষ্টখিনি যদি অংশগ্ৰহণ কৰে নিজৰ স্কোৰ ভাল কৰি যদি দেখুৱাব পাৰে সম্ভাৱ্য এনেকুৱা ধৰণৰ প্ৰতিটো প্ৰশ্ন টেট পৰীক্ষাটো আহিব হয়তো অলপ এইফাল সিফাল হ'ব পাৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন অহাটো বেছি সম্ভাৱনা আছে গতিকে আপোনালোকে মক টেষ্টত অংশগ্ৰহণ কৰি গৈ থাকক নিজৰ স্কোৰ ভাল কৰি গৈ থাকক সময়ৰ যেটো আছে যে 1 মিনিটত এটা প্ৰশ্ন উত্তৰ দিব লাগে এইটো আপোনালোকে খুব দ্ৰুত গতি তীব্ৰ গতিত প্ৰশ্ন উত্তৰটো দিবলৈ সাজু হওক প্ৰিপেয়াৰ হওক আৰু এইদৰে আপোনালোকে যদি প্ৰস্তুত হৈ থাকে নিশ্চয়কৈ আপোনালোকে টেট পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব তো বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই মক টেষ্টত অংশগ্ৰহণ কৰি টেট পৰীক্ষা ভালদৰে দিব পাৰে পৰীক্ষাত আপোনালোকে ভাল ফলাফল দেখুৱাবলৈ হ'লে আপোনালোকক কিছু ইনফৰমেশ্যনৰ দৰকাৰ হ'ব তে এনেকুৱা ইনফৰমেশ্যন পাবলৈ মোৰ দ্বিতীয়টো ইউটিউব চেনেল আপোনালোকে ভিজিট কৰিব আৰু ভিডিঅ'খিনি চাব আৰু লগতে এই চেনেলটো আৰু সেই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব বন্ধুসকল আজিলৈ ইমানেই আগন্তুক ভিডিঅ'ত পুনৰবাৰ দেখা হ'ব ধন্যবাদ